মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আলোচনা কৰিবলৈ লৈছোঁ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ আমি কিছু অংশ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি মোৰ দেশ ভাল এই কবিতাটি সম্পৰ্কে কিছু কথা আমি আলোচনা কৰিছিলোঁ, কবিতাটি গাই শুনাইছিলোঁ। লগতে ইয়াৰ লগত জড়িত কিছুমান পাঠভিত্তিক ক্ৰিয়াকলাপো আমি কৰিছিলোঁ, নহয়নে জানো? আশা কৰোঁ তোমালোক সকলোৱে এই ক্ৰিয়াকলাপখিনি খুব সুন্দৰভাৱে কৰিছা। এতিয়া আমি পৃষ্ঠা নম্বৰ 6 লৈ আগবাঢ়িম। তাৰ কিছু ক্ৰিয়াকলাপ আমি কৰিবলৈ চেষ্টা কৰিম। তোমালোক কিতাপত উলিয়াই ল'বাচোন। 6 নম্বৰ পৃষ্ঠাত ওপৰত আছে জ্ঞান সম্প্ৰসাৰণ, কাৰণবোৰ লিখা। এতিয়া তাত ক নম্বৰ দিছে, তুমি তোমাৰ উপজা ঠাইখনক কিয় ভাল পোৱা? অৰ্থাৎ তুমি যিখন ঠাইত জন্ম হৈছা সেই ঠাইখনক তুমি কেলেই ভাল পোৱা, তাৰ এটা বা দুটা কাৰণ লিখিব চেষ্টা কৰিব লাগে। এইটো তোমালোকে নিজেই চিন্তা কৰি চেষ্টা কৰিবাচোন, কেলেই ভাল পোৱা তুমি তোমাৰ ঠাইখনক। খ নম্বৰত আছে, তুমি কি কি কাম কৰিলে মাৰাই মনত সুখ আৰু দুখ পায়? ইয়াত তুমি দুটা কাৰণ লিখিব লাগিব। এটা মায়ে ভাল পোৱা কাৰণ, তুমি কি কাম কৰিলে মায়ে ভাল পায়, আৰু কি কাম কৰিলে মায়ে বেয়া পায়। এই দুটা কাৰণ তোমালোকে দুয়োটাৰে এটা এটা কাৰণ লিখিবা। আনে তোমাৰ কোনবোৰ কথা ক'লে তুমি লাজ পোৱা আৰু কোনবোৰ কথা ক'লে তোমাৰ বুকুখন গৰ্বত ফুলি উঠে? আমাৰ সাধাৰণতে আমাক যদি কোনোবাই বেয়া বুলি কয় তেতিয়া আমি লাজ পাওঁ, আমাৰ বেয়া কথা ক'লে আমি লাজ পাওঁ। আৰু যদি আমাক প্ৰশংসা কৰে, আমাৰ ভাল কথা কয়, তেতিয়াহ'লে আমাৰ বুকুখন গৰ্বত ফুলি উঠে, নহয়নে? তুমিও ঠিক তেনেধৰণে উত্তৰটো লিখিবাচোন। তাৰপিছত আছে তলৰ বাক্যশাৰী দুবাৰ লিখা। অৰ্থাৎ এই দেশতকৈ মোমাই ডাঙৰ নহয়, এই বাক্যটি আমি দুবাৰ নিজৰ হাতেৰে ধুনীয়াকৈ লিখিব লাগে, ডাঙৰ ডাঙৰকৈ। এইটো চেষ্টা কৰিবা। ইয়াৰ যিখিনি ক্ৰিয়াকলাপ আছে এইখিনি খুব সহজতে কৰিব পৰা। সেয়েহে মই খালি তোমালোকক ইয়াক পৰামৰ্শ দিছোঁ কেনেধৰণে কৰিবা, বাকীখিনি তোমালোক নিজে চেষ্টা কৰিলে পাৰিবা। আমি তললৈ আগবাঢ়িছোঁ। আমাৰ ভাৰতবৰ্ষ নামৰ কবিতাটো আবৃত্তি কৰা। অৰ্থাৎ ইয়াত এটা সৰু কবিতা এটা দিছে, কবিতাটিৰ নাম আমাৰ ভাৰতবৰ্ষ, কবি নৱকান্ত বৰুৱা। আবৃত্তি কেনেকৈ কৰিবা মই অকণমান দেখাই দিছোঁ। শীতানত হিমালয়, দক্ষিণে সাগৰ, পূব পিনে শাৰী শাৰী গিৰি মনোহৰ, পশ্চিম দিশত আছে আৰৱ সাগৰ, ভাৰতবৰ্ষ মোৰেই দেশ জন্ম জন্মান্তৰ। ঠিক এনেধৰণে তোমালোকে আবৃত্তি কৰিব শিকিবা। আৰু ইয়াত মানে আমাৰ মূলতঃ ভাৰতবৰ্ষ আমাৰ দেশখনৰ চাৰিসীমাৰ কথা কৈছে। অৰ্থাৎ আমাৰ দেশৰ শীতানত উত্তৰ ফালে আমাৰ হিমালয় পৰ্বত আছে, দক্ষিণে আমাৰ দক্ষিণ ফালত সাগৰ আছে, পূবৰ পিনে গিৰি মনোহৰ, অৰ্থাৎ গিৰি মানে পৰ্বত আছে বিভিন্ন ধৰণৰ, পশ্চিম দিশত আছে আৰৱ সাগৰ। গতিকে আমি এই কবিতাটিৰ পৰাই আমাৰ দেশৰ চাৰিসীমাটোৰ কথাও কিছু ইয়াত গম পোৱা গৈছে, নহয়নে? এতিয়া আমাক তলত এটা দিছে, মানচিত্ৰ চাই পদ্ধতিৰ আধাৰত ভাৰতৰ চাৰিসীমা লিখা। তোমালোকে ভাৰতৰ চাৰিসীমাটো লিখিবলৈ চেষ্টা কৰিবা। তোমালোকে ইয়াত ভাৰতৰ মেপ এখন সংগ্ৰহ কৰি ল'ব পাৰা, আৰু মই ইয়াৰ ভিডিঅ'টো এখন মেপ দি দিছোঁ। তাতো তোমালোকে চাৰিসীমাটো চিনাক্ত কৰিব পাৰিবা। আৰু ইয়াৰ লগতে তোমালোকে কবিতাটিৰ পৰাও আমাৰ ভাৰতবৰ্ষৰ চাৰিসীমাৰ কিছু আভাস পাব পাৰিবা। এতিয়া আমি পিছৰ 7 নম্বৰ পেজলৈ আগবাঢ়িছোঁ। কুমাৰ আৰু খনিকৰে কি কি সজা দেখিছা, মাটিৰ যিকোনো এবিধ ফল সাজা। কুমাৰ আৰু খনিকৰ। কুমাৰে আমাৰ সাধাৰণতে কি সাজে? মাটিৰ বাচন বৰ্তন সাজে, নহয়নে? আৰু খনিকৰে মাটিৰে বিভিন্ন মূৰ্তি বনায়, হয়নে? গতিকে তোমালোকে মাটিৰ যিকোনো ফল এবিধ ইয়াত সাজিবলৈ চেষ্টা কৰিবা। আমি সাধাৰণতে
আমি জনাত তোমালোক সকলোৱে বিভিন্ন ফল মূল বনাই তোমালোকৰ স্কুলত সজাই থোৱা। এতিয়াও তোমালোকে আজৰি সময়ত এটা খুব ধুনীয়াকৈ অমিতা হওক বা আম হওক তেনেকুৱা ফল বনাবলৈ চেষ্টা কৰিবা। আৰু লগতে তাত ৰং বোলাবা। ৰং বোলাবৰ কাৰণে তোমালোকে যদি আম বনোৱা তেতিয়াহ'লে তাত হালধি আৰু চূণ তেনেকুৱা ধৰণৰ ৰং মানে মিহলি কৰি তোমালোকে ফলটোত লগাব পাৰিবা। মন কৰিবা যাতে ফলটো শুকোৱাৰ পিছতহে তাত ৰং কৰা, নহ'লে ৰংখিনি ফুটি নুঠিব। এতিয়া আমাক ছবি আঁকিব দিছে। তোমালোকক ইয়াত চৰাই, পখিলা আৰু পলু তিনিটা বেলেগ বেলেগ ধৰণে ছবি আঁকিব দিছে। ছবিকেইটা তোমালোকে ঘৰত ধুনীয়াকৈ আঁকিবলৈ চেষ্টা কৰিবা। ছবি সদায় ডাঙৰকৈ আঁকিব চেষ্টা কৰিবা। আৰু ছবিত মানে যেতিয়া প্ৰথমবাৰ যেতিয়া আঁকিবা তেতিয়া হয়তো তোমালোকৰ অকণমান খুটি নাটি ৰৈ যাব পাৰে। সেয়েহে মই তোমালোকক পৰামৰ্শ দিম যাতে তোমালোকে ছবি অঁকা সময়ত প্ৰথমবাৰ আঁকোতে পেঞ্চিলটো বেছি বহাই নিদিয়া, তেতিয়াহ'লে নহ'লে বহীখন লেতেৰা হয়। প্ৰথমতে তোমালোকে পেঞ্চিলটো খুব পাতলকৈ বহাই আঁকি চাবা। যদি ভাল হৈছে তাক অকণমান ডাঠকৈ আঁকি দিলা, আৰু যদি অকণমান ক'ৰবাত মুচিব লগা আছে মুচি পেলাই ভালদৰে আঁকিলেই হ'ল। এইখিনি তোমালোকে চেষ্টা কৰিবা। ইয়াত চৰাই আৰু পখিলা তোমালোকে নিশ্চয় আঁকি পাইছা, আৰু পলুৰ ছবিটো ইয়াত আমাৰ কিতাপত দিয়া হৈছে। ঠিক তেনেধৰণে তোমালোকে এটা পলুৰ ছবি আঁকিব পাৰিবা। এইটো খুব বিশেষ অসুবিধা নহ'ব লাগে। এতিয়া তোমালোকে আকস্মিক বক্তৃতাৰ বিষয়ে জানানে? আমাৰ বিদ্যালয়ত আমি বিভিন্ন সময়ত আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা পাতোঁ। তোমালোকে সেই সম্পৰ্কে নিশ্চয় গম পাইছা। এই আকস্মিক বক্তৃতাত কি হয়, আমাক যিকোনো এটা বিষয়ৰ ওপৰত ক'বলৈ দিয়া হয়, আৰু আমি সেই বিষয়ৰ ওপৰত যিমানখিনি পাৰোঁ আমাৰ মানে মনত ৰাখি হওক বা আমি তেনেকৈ ক'বলৈ চেষ্টা কৰোঁ। ইয়াত কেইটামান বিষয়বস্তু দিয়া হৈছে। এইকেইটাৰ বিষয়ে তোমালোকে নিজে মনৰ পৰা ক'বলৈ চেষ্টা কৰিবা। বৰ্তমান যিহেতু তোমালোক ঘৰত আছা, গতিকে বৰ্তমান তেনেকুৱা প্ৰতিযোগিতা পতাটো সম্ভৱ নহয়। তোমালোকৰ ঘৰৰে ভাই ভনীৰ লগত মিলি এইটো তোমালোকে খেলিব পাৰা। এই বিষয়কেইটা অৰ্থাৎ আকস্মিক বক্তৃতাত ক'ব লগা বিষয়কেইটা হৈছে আই, নিজৰা, জন্মভূমি, অৰণ্য, পানী, ধান, চৰাই, ফুল ইত্যাদি। এই বিষয়কেইটাৰ ওপৰত তোমালোকে দুশাৰী, তিনিশাৰী বা দুটা বা তিনিটা বা পাঁচটা তেনেকৈ বাক্য তোমালোকে ক'বলৈ চেষ্টা কৰিবাচোন। যেনেকৈ আইৰ বিষয়ে, আই মানে হৈছে মা, মাৰ বিষয়ে তুমি 5টা বাক্য ক'লা। ঠিক তেনেধৰণে নিজৰা সম্পৰ্কে তুমি যি জানা তেনেকুৱা 2টা, 3টা বা 4টা বাক্য ক'লা। এনেকৈ তুমি আকস্মিক বক্তৃতা খেলিব পাৰিবা ঘৰতে। গতিকে আমাৰ এই গ অংশৰ জ্ঞান সম্প্ৰসাৰণ সম্পৰ্কে আজিৰ এই আলোচনাত আমি কিছু কথা জানিব চেষ্টা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী আলোচনা অৰ্থাৎ ঘ অংশৰ প্ৰকল্প কেইটামান দিয়া আছে। সেই প্ৰকল্প সম্পৰ্কে আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম। আজিলৈ আলোচনা ইমানতে সামৰিছোঁ। ধন্যবাদ।